आसाम सरकारनि थांखि लानायनि सायाव खेंफोरथि होदों बिटिआरनि गाहाय मावफुं सोद्रोमा रमद बरआ। आसाम सरकारा बुंदोंमोन दि आसामाव आरोबाव गोदानै फरायसालिफोरखौ प्रभिन्सियेलाइज खालामनाय जानाय नंला। बे बुंनाय बाथ्राया बिटिआर गोरोबथानि 6.3 दफाजों गोरोबा आरो बेखौ आसाम सरकारजों सावरायखानाय जाबाय। बिटिआर गोरोबथानि बादिब्ला बिटिआर गोरोबथानि 6.3 दफा बादिब्ला बिटिआरआव थानाय बर' बिजोंजों लोगोसेनो गुबुन बिजोंनि फरायसालिफोराबो प्रभिन्सियेलाइज जानायनि सुबिदा दङ आरो प्रभिन्सियेलाइज खालामनो थाखाय बिनिनो मोनसे कमिटिबो दानानै होखानाय जाबाय। आसाम सरकारनि केबिनेटआव थांखि लानायजों 6.3 दफाया जेबो खहा जायाखै। बेजोंनो लोगोसे आसामनि गंफ्रोमबो फरायसालिनि फरायसाफोरा थाखो 3 निफ्राय इंराजि रावजों फरायनांगौ होननायनि सायाव मा बुंखो आबुङै मिथिनानै लादो। 6.3 দফার কথা কোৱা হৈছে ইটো এতিয়াও বাহাল আছে আৰু ইটো আমাৰ বিটিআৰ ৰেকৰ্ডৰ এটা ক্লোজ হয় আৰু অসম চৰকাৰৰ যিটো পলিচিৰ কথা এইকেইদিন হাৱাত চলি আছে বা আলোচনা হৈ আছে কি ইয়াত নতুন স্কুল আৰু প্ৰভিন্সিয়েলাইজ কৰা নহ'ব, এইটো এই ক্ষেত্ৰত প্ৰযোজ্য নহয়। মই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ আৰু বিটিআৰ চুক্তিটো ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থা, NDFB, UBPO সকলো লগ লাগি এই চুক্তিখন এই অঞ্চলত শান্তি অনাৰ লগতে এই অঞ্চলৰ প্ৰগতিৰ কাৰণে চুক্তি কৰা হৈছে। গতিকে শিক্ষা বিভাগত যিখিনি সমস্যা আমাৰ দীৰ্ঘদিন ধৰি আছে এইখিনি সমাধান কৰাৰ কাৰণে আৰু বিশেষভাৱে আমাৰ যিখিনি ভেঞ্চাৰ স্কুল আছে এইখিনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে 6.3 যিটো দফা আছে এইটো বড়ো মিডিয়ামৰ লগতে আমাৰ অঞ্চলৰ বিভিন্ন মিডিয়ামৰ স্কুলটো প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা ইয়াত স্পেচিয়েল এটা স্কোপ আছে আৰু ইয়াত নিড বেছ যিবিলাক স্কুল স্থাপন কৰা হৈছে এইখিনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা কমিটি গঠন কৰি দিয়া হৈছে আৰু কমিটিয়ে চোৱা চিতা কৰি আছে আৰু বহুত দিন নালাগিব। ইতিমধ্যে কলেজৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিছে যে বহুখিনি কলেজ ইয়াত প্ৰভিন্সিয়েলাইজ হৈ যাব। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকৰো প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। গতিকে আমি চবে এই সমস্যাটো সমাধান হ'ব বুলি অতি শীঘ্ৰে হ'ব বুলি আমি বহুত হোপফুল হয়। কেবিনেটে এটা ডিচিশ্যন কৰিছে যে ক্লাছ বিশেষভাৱে বড়ো মিডিয়ামৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত সোনকালে মিলিত হ'ম, আলোচনা কৰিম। এতিয়াতো বহুত মানুহে ইংলিছ মিডিয়ামতে ল'ৰা ছোৱালীবিলাক দি আছে। ভাৰ্নেকুলাৰ মিডিয়ামৰ যিটো প্ৰয়োজনীয়তা সেইটো NEP নিউ এডুকেশ্যন পলিচিয়ে হওক বা RTয়ে হওক ইয়াৰ প্ৰয়োজনীয়তাটো তাতে লিপিবদ্ধ কৰিছে বা কোৱা হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকে এলিমেণ্টাৰী লেভেলত মাতৃভাষা শিক্ষা গ্ৰহণ কৰিব পাব লাগে আৰু আমাৰ অঞ্চলত বহু দীৰ্ঘদিনৰ পৰাই যিটো ভাৰ্নেকুলাৰ মিডিয়াম বা মাতৃভাষা চলি আছে এই মাতৃভাষাৰ প্ৰচলনটো থাকিব, কিন্তু এফেক্টিভলি এডুকেশ্যনটো কেনেকৈ দিব পাৰে, কোৱালিটি এডুকেশ্যন কেনেকৈ দিব পাৰে আৰু গোটেই মানে যিটো নিড বেছ এডুকেশ্যনটো কেনেকৈ দিব পাৰে ইয়াৰ ওপৰত চৰকাৰে বহুতখিনি চিন্তা চৰ্চা কৰিছে, পলিচি লোৱা হৈছে। ইয়াৰ ওপৰত আমাৰ ভাৰ্নেকুলাৰ মিডিয়ামত কি ইম্পেক্ট আহিব ইয়াৰ ওপৰত আমি অতি শীঘ্ৰে আলোচনা কৰিম আৰু তাৰ পিছত আপোনালোকক জনাই দিম। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइंट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन-गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना SSC, बैंक PO, बैंक क्लार्क, बैंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 7002026 133 9101
536360 70020262133 91015363660